মোৰ পৰিয়ালতো বাহুবলী মানুহ আছে আকৌ সেইবোৰ তেনেকুৱা টাইপ নহয় যুদ্ধ যেতিয়া হ'ব যুদ্ধ হ'ব সেইদিনা যুদ্ধ নাছিল নহয় আলোচনাহে আছিল সেইদিনা যুদ্ধ হ'ব তুফান যুদ্ধ হ'ব যুদ্ধত তেতিয়া ৰেহাই নাই সেইদিনা তেতিয়া যুদ্ধই হ'ব তাত আলোচনা নহয় বহি লৈ মেল মিটিং কৰি চকী বাৰী নাথাকিব তাত সেইটোৱে গতিকে কথাটো সেইটোৱে কথা মই এইবিলাক ভয় খাবলগীয়া নাই কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মই এতিয়া আহিছোঁ আছাম জেড চেনেলৰ ওচৰত আছাম জেড চেনেলৰ ওচৰত একচুৱেলি কিয় আহিছোঁ আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক আপোনালোকে এইখন গামোচা আদৰণি জনাইছোঁ দাদা এইখন একচুৱেলি ঢুকি পাম নে নাই নাজানো এইখন এখন তেখেতসকলৰ জাতিগত এখন ট্ৰেডিশ্যনেল গামোচা এই গামোচা লৈ ৰাইজ সঁচা কথা ক'বলৈ গ'লে এই গামোচা লৈ বহুত এটা বিতৰ্ক সৃষ্টি চলি আছে বৰ্তমান এই আছাম জেড চেনেলে এইখন গামোচা দিয়ে প্ৰায়বিলাক ভিডিঅ' তেখেতে বনায় এতিয়া এই গামোচাখনক ৰাইজে মই যেতিয়া কমেণ্টবিলাক কৰোঁ কিছুমানে কয় যে এইটো লংগী আপোনাৰ বেয়া নালাগে নেকি তেতিয়া তাৰমানে চবৰে নিজৰ নিজৰ কালচাৰ থাকেতো আচলতে আমিবিলাক কি হৈ গৈছোঁ কি হয় আমিবিলাক আনৰ বস্তুবিলাক চাই আনৰ বস্তুবিলাক একচেপ্ট কৰিছোঁ হয় কিন্তু নিজৰো যে এটা সন্মান থকা বস্তু আছে সন্মানীয় কিবা সম্পদ আছে সেইটো পাহৰি গৈছোঁ আৰু সমাজে এইবোৰ শিকাই দিওঁ মানে চুৰিয়াখন পিন্ধা মানুহটোক অভদ্ৰ মানুহ বুলি মানুহে ভাবে মানে চুৰিয়াখন সেই যে কাৰণ চুৰিয়াক কেতিয়া পিন্ধা যায় যেতিয়া মানুহটো খেতি কৰিবলৈ যায় যেতিয়া মানুহটো লেতেৰা কাম কৰে যেনেকৈ কোৰ মাৰা কিবা কৰা গতিকে কোৰ মাৰা মানুহজন কোনজন হয় যিজন হাজিৰা কৰে কৰা মানুহজন কোৰ হোৱা মানে যিসকলে ভাবে যিসকলে কয় যে চুৰিয়া পিন্ধি য'ত ত'ত ঘূৰিব নালাগে সেইসকলে আচলতে হাজিৰা কৰা মানে কৰ্মচাৰী ঘৰত সেই ফুলত পানী দিয়াজন খেতি কৰাজন বা ঠেলাৱালাজন বা ৰিক্সাৱালাজনক সন্মান নকৰে মানে সেইকাৰণে মোকো সেইটো শাৰীত পেলাই লয় আৰু মোৰ কাৰণে মই এইটোৱে ভাবোঁ যে চুৰিয়াটো আমাৰ বস্তু আৰু আমাৰ জাতিৰ মান সন্মান কিন্তু সেই পথাৰত থকাজনে সেই কোৰ মাৰি থকা মানুহজনেহে ৰক্ষা কৰি আছে কোৰ মাৰি থকা মানুহজনে কোৰ যদি মৰা বন্ধ কৰি দিয়ে আমি কিন্তু শাক পাচলি খাব নোৱাৰোঁ পথাৰত যদি নাযায় চুৰিয়া পিন্ধি কাম নকৰে তেনেহ'লে আমি কিন্তু ভাত খাব নোৱাৰোঁ আৰু যদি সেই মানুহজনে যদি চুৰিয়া পিন্ধি ঠেলাখন নাটানে তেনেহ'লে বস্তু ইফালৰ পৰা সিফাললৈকে নাযায় মানে ল' লেভেলৰ ব্যক্তি বুলি ভাবে ব্যৱসায় প্ৰতিষ্ঠানৰ লগত যে বিতৰ্ক চলি আছে মানে এইটো কথাটো এনেকুৱা টকাটো লাগিব চবকে চবেই কষ্ট কৰে লাগিবই হা কেৱল মই এইটো কোৱা নাই যে দোকানীবোৰে ফ্ৰড কৰে চব দোকানী তেনেকুৱা নহয় চব দোকানী নহয় পইণ্টটো হ'ল কি 50 টকা আমাৰ কাৰণে সৰু কথা কিন্তু 30 জন মানুহক যদি মই 50 টকা দিবলৈ যাওঁ মই নোৱাৰিম আকৌ এজন মানুহক মই 50 টকা এটা দিব পাৰিম সেইটো হয় 30 জনক মই দিব নোৱাৰিম কিয় 30 জন বুলি ক'লো সেই পলিউশ্যন চেণ্টাৰৰ পৰা যদি এদিনত 50 টকাকৈ এজনৰ পৰা লয় 30 জনৰ পৰা 1500 টকাটোৰ এগেইনষ্টত গভমেণ্টে কোনো টেক্স নাপায় কিন্তু কোনো টেক্স নাপায় আৰু সেই দোকানখন এখন পলিউশ্যন চেণ্টাৰ এখন অনলাইন দোকান নহয় অনলাইন দোকান এখনত আমি কি হয় অনলাইন দোকান এখন আমি জানো যে ইয়াত অনলাইনৰ বাবদ 100 টকা লয় আমি চিধা দেখিয়ে থাকোঁ আৰু মই যেতিয়া সেই দোকানখনত যাওঁ অনলাইন দোকানখনত সেইখনত মোৰ ইচ্ছাকৃতভাৱে যাওঁ সেইখনত লিখাও থাকে আৰু সেই জেগাটোত মই পইচা দিবই লাগিব বুলি মই জানো কিন্তু পলিউশ্যন চেণ্টাৰ এটাত তেওঁ যেতিয়া পইচাটো লোৱাৰ পিছত এতিয়া অভিযোগ কৰাৰ পিছত ক'ব যে মই অনলাইন মোৰ লাইটৰ বিল মোক হেৰি বিল মোক সেনেকৈ ক'লেতো নহ'ব নহয় পুলিচ এজনে বহুত দিনটো ধৰি পেলাই ৰ'দত থাকে ৰ'দত কষ্ট কৰে 50 টকা এটা ল'লে চাকৰি যায় নে নাযায় নিশ্চয় যায় এতিয়া চৰকাৰী চাকৰিয়াল এজনৰ লগত দুৰ্নীতি কৰাৰ অভিযোগ হ'ব পাৰে তো সাধাৰণ কোনোবা এজন যদি দোকানী হওক বা কিবা ইনষ্টিটিউশ্যন হওক অনুষ্ঠান প্ৰতিষ্ঠান সংগঠন ব্যক্তি এজনৰ প্ৰতি দুৰ্নীতি হ'ব নোৱাৰে নেকি এইবিলাক যে দুৰ্নীতি এটা কথা সেইজন ব্যক্তি নিবনুৱা ঘৰ নহয় তেওঁ মৰিগাঁও মানুহে জানে চিনি পায় তেওঁ ইমান দুখীয়া ঘৰৰ মানুহ নহয় মানে ইমান দুখীয়া ঘৰৰ মানুহ নহয় গতিকে তেওঁ সমাজত এটা নাম আছে আমিও চিনি পাইছিলোঁ সমাজৰ নাম গতিকে তেওঁৰ পৰা মই আচৰিত হ'লোঁ যে জাগিৰোডত নলয় নগাঁৱত নলয় মাজুলী বজালিত নলয় তেওঁৰ দোকানত লওঁতে আকৌ তেওঁ প্ৰথমে ভাঙি পাতি নকয় যে মই 50 টকা এটা চাৰ্জ ল'ম চোৱা পলিউশ্যন টেষ্টিং চেণ্টাৰত মই যাব লাগিব সেইটো চবৰে মানে সেইটোৱে জেগা যেনেকৈ লাইচেঞ্চ বনাবৰ কাৰণে দ্বিতীয়তে যাব লাগিব তুমি প্ৰাইভেটকৈ বনাব নোৱাৰা কিন্তু অনলাইনটো তুমি প্ৰাইভেটকৈ কৰিব পাৰা নিশ্চয় তো মই অনলাইনটো প্ৰাইভেটকৈ কৰিব পাৰোঁ সেই কথাটো মই সেইদিনা জনা নাছিলোঁ
জনা হ'লেতো তেওঁলোকৰ তেতিয়াই হ'লে মোৰ ফাইটটো 19 তাৰিখে কিন্তু মই যেতিয়া জাগিৰোডত গ'লো তেতিয়াহে মই গম পাইছোঁ 50 টকা বুলি এক্সট্ৰা লৈ আছে আনকি তেওঁলোকৰ বহুত মানুহে কৈ আছে তেওঁলোকৰ পলিউশ্যন চেণ্টাৰ মানে হৈছে এইটো তেওঁ বেয়া কৰি আছে তেওঁ এইটো ল'বই নোৱাৰে আৰু এটা কথা কৈছোঁ তোমাক এতিয়া তাত যে প্ৰশ্ন উঠিছিলে যে তুমি যে ভিডিঅ' কৰিছা সাংবাদিক নেকি একচুৱেলি যদি কোনোবাই ভুল কৰিছে তাৰ ওপৰত যদি কিছুমান ভালৰ কাৰণে যদি ভিডিঅ' বনোৱা হয় তেতিয়াহ'লে সেইটো কি নিৰ্দোষী নেকি এইটো দুখ নেকি একচুৱেলি এইটো ভুল নেকি আমাৰ তাৰমানে তেওঁলোকৰ ধৰিব লগা একো ইছ্যুৱে নাছিল গতিকে মোক পইচা দাবী কৰাৰ কথা ক'লে মোক মদ খাই ভিডিঅ' বনোৱাৰ কথা ক'লে শুনা পাইছোঁ মোক চুৰিয়াখনত ধৰিলে জাতিৰ চুৰিয়াখনত আৰু তেওঁতো ক'লে যে মোক চিনি পোৱা নাই নেকি ওলাই যাব নোৱাৰা কেতিয়া কৰে মানুহে গুণ্ডা বুলি ক'লে আমি কাক বুজি পাওঁ গুণ্ডাগিৰি সেইটোতো সেইদিনাটো গুণ্ডাগিৰি হ'ল ন গুণ্ডা মানে কেনেকুৱা যি ইলিগেল কৰে গুণ্ডা এজন কেতিয়া আমি গম পাওঁ আমি ফিল্মতো গম পাওঁ গুণ্ডাজনে মানে নিয়ম নামানে তেওঁ যুক্তিটো নকয় তেওঁ নিজৰভাৱে এটা ভাবে যিটো আইন মতে তেওঁ কোনো মানে হেৰি নহয় আইনৰ বাহিৰত কৰে মানে গতিকে সিদিনা যিখিনি কৰিলে এজন গুণ্ডাই যি কৰে তাতকৈ একো কমেই কৰা নাই মোৰ লগত মই জানোতো তেওঁলোকে বডিত মোক কেনেকৈ টাচ কৰিছে ফেচবুকত লিখোঁতেই টুইটাৰ কৰোঁতে মোক যদি উঠাই লৈ যাব পাৰে মোক বুলি নহয় আমাৰ অসমৰ বহুত ব্যক্তি আছে নাই ফেচবুক লিখোঁতে জেল যোৱা মানুহ আছে নে নাই আছে ল'ৰা ছোৱালী আছে কমেণ্ট কৰাৰ পিছত কিন্তু আজি মোক ৰাজহুৱাভাৱে মই যদি ভাবোঁ চব কথা বাদ দিলোঁ মই ইউটিউবাৰ বাদ দিলোঁ মই যদি সমাজৰ কাৰণে ভাবি কিবা 10জনৰ কাৰণে ভাবি কাম কৰিব যোৱা ব্যক্তিজনক অপদস্থ গুণ্ডাগিৰি কৰা মানে ধন দাবী কৰা অভিযোগ দিয়া মদ খাই ভিডিঅ' বনোৱা এইবোৰ কৰাৰ পিছতো বিভাগে একো এতিয়ালৈকে মদ খোৱা শব্দটো যে ভিডিঅ'ত দেখা পাইছোঁ মই এইটো কি একচুৱেলি কি মানে কিয় শুনা পাইছোঁ একচুৱেলি তুমিতো মই জনামতে মদ নোখোৱা বা মদ নোখোৱাই মই জানো নহয় মানে নকওঁ মই তিৱা জনগোষ্ঠীয় ল'ৰা মই উৎসৱ পাৰ্বণে মই মদ খাওঁ কিন্তু সেইটো দিনত এইটো ইছ্যু বনালে বহুতে নাজানিব পাৰে বহুতে জানিব পাৰে মই এইবোৰ লুকুৱাই লোক ঢাক টাইপ নহয় মোৰ জনগোষ্ঠী মোৰ এইটো নিয়ম আছে মোৰ ঘৰত বাচ্ছা এটাও জন্ম হ'লে এই যে হেৰি বুলি কয় সেইটোকে ক'লোঁ তেখেতক তেওঁ যদি CBI ইনকুৱাৰী পৰ্যন্ত পেলায় সেইদিনা মই কোন টাইমত স্কুল গৈছিলোঁ স্কুল যাওঁতে কি আছিলোঁ এতিয়া সেইদিনা ভাবিছে যে তুমি স্কুল যাওঁতে এখন কিয় পিন্ধি গৈছা সেইদিনা মই স্কুল যাওঁতে এখন পিন্ধিয়ে যোৱা নাই সেইটো টাইমত মই ক'ত গৈছিলোঁ ক'ত সোমাইছিলোঁ ওলাব ন পুলিচে কি কৰিব নোৱাৰে পুলিচে মাতৰ গাঁতত সোমাই থকা ডেড বডিটো কাৰ চিনাক্ত কৰিব পাৰে কিয় কৰিব নোৱাৰিব সেইদিনা মই মদ খাইছিলোঁ নে নাই তাৰমানে তেওঁ মদ খোৱা কথাটো মোক মানে এইটো ক'ব খুজিছে মদ খালে মানুহ এজনৰ যিটো হেৰিটো নাইকিয়া হৈ থাকে নহয় গতিকে তেওঁ সেইটো ক'ব খুজিছে মইতো পাহৰা নাই নহয় তোক কি মুডত চাইছিল কি কৈছিলে মই ভিডিঅ' নোচোৱাকৈ ক'ব পাৰোঁ প্ৰথম ষ্টাৰ্টিঙত কি হৈছিল কি কথা গতিকে মদ খোৱাটো তেওঁ এটা বাহানাবাজি তেওঁ মোক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে একচুৱেলি মই চাগে চাই আছোঁ কি হয় মই সেইটো কোৰ্টতো যাব পাৰোঁ কাৰণ তেওঁ মোক ৰাজহুৱাভাৱে অপদস্থ কৰিছে তেওঁ মোক মিছা এলিগেশ্যনছ লগাইছে তেওঁ পইচা লোৱা বুলি মদ খোৱা বুলি সেইবোৰতো প্ৰমাণ কৰিব লাগিব নহয় তেখেতে গতিকে কথাটো তেনেকুৱা আৰু মই সেইদিনা মদ খাইছোঁ নে নাখাইছোঁ মই যদি ইনকুৱাৰী কৰিবৰ কাৰণে কৈছোঁ ডেট মিনছ মই মদ খাই নাই খোৱা ভাল মানুহে তেনেকৈ ক'লে হয় নেকি মোক মাতি নিছে মোক কৈছে যে তুমি ভুল উপস্থাপন কৰিছা মই ভুল কৰিছোঁ যদি কিনো ভুল হ'ল কথা পাতিম আমি অতি আহিবা গ'লোঁ বহাই লৈ কিনে কি কৰিছে ৰাইজে 18 মিনিট পৰ্যন্ত 18 মিনিট মোৰ লগত কি হ'ল বুজিছেনে গতিকে শত্ৰুতা তাৰ লগত কৰিলে ভয় লাগে যি মানে যাক মই ধৰি লওক অনিয়মভাৱে কিবা কৈছোঁ অনিয়মত মই নিয়মতে আছোঁ ৰাইজ আছে মোৰ লগত ৰাইজে মোক ভাল পাইছে ৰাইজে আদৰ সাদৰ কৰিছে মৰম দি আছে ৰাইজে মোক ছাপৰ্ট দি আছে তুমি এতিয়া ছাপৰ্ট দিয়ে ভিডিঅ' কৰি আছা বা তুমি ভাল পাইছা কাৰণে মোৰ ওচৰত আহি কৰি আছা গতিকে গুণ্ডাক আৰু মোক কি ভয় খাব লগা আৰু মই সেইটো দেখুৱাব খোজা নাই এবিলিটি মোৰো আছে মোৰো পৰিয়াল আছে মোৰো চিনাকি মোৰ শুভাকাংক্ষী আছে তেওঁলোকৰ নিচিনা কৰা মানুহ কিন্তু মোৰ নাই তেওঁলোকৰ নিচিনা সেনেকৈ গৈ একদল মানুহ পৰিয়ালৰ মানুহ মোৰ পৰিয়ালতো বাহুবলী মানুহ আছে আকৌ সেইবোৰ তেনেকুৱা টাইপ নহয় যুদ্ধ যেতিয়া হ'ব যুদ্ধ হ'ব সেইদিনা যুদ্ধ নাছিল নহয় আলোচনাহে আলোচনা বিষয় এটা যিদিনা যুদ্ধ হ'ব তুফান যুদ্ধ হ'ব যুদ্ধত তেতিয়া ৰেহাই নাই সেইদিনা তেতিয়া যুদ্ধই হ'ব তাত আলোচনা নহয় বহি লৈ মেল মিটিং কৰি চকী বাৰী নাথাকে কৈছোঁ অনলাইন দোকান নাছিলে 1500 টকা যে পায় না গভমেণ্টে টেক্স পায় না পৌৰসভাই টেক্স পায় গতিকে টেক্স জাগিৰোডত যদি নলয় এটা ভাবকচোন বেলেগত নলয় তেওঁ লৈ আছে খালি ইছ্যু বনাই আছে মোৰ লাইটৰ বিল কিবাৰ বিল মই এই কথাখিনি এইকাৰণে কৈছোঁ এনেকুৱা টাইপৰ কথাবোৰ নহয় আচলতে তেওঁ নোৱাৰিলে বাদ দিলেই হ'ল ন
মই যদি নোৱাৰোঁ কাম এটা কৰিব মইতো অভিয়াছলি বাদ দিম। তেওঁ আচ্ছা মই ভাবি ল'লোঁ যে ফাইন কাটি থাকোঁতে তেওঁ লৈছিল অনলাইন, তাৰ আগলৈকেতো চলি আছিল, ফাইন কটা নাছিলে। এটা সময়তো কৰোণাৰ কেইটামান মাহলৈকে এপ্ৰিললৈকে নে এপ্ৰিল হ'ব চাগে, কৰোণাৰ পিছত এপ্ৰিললৈকে চৰকাৰে ফাইন লোৱা নাছিল। তেতিয়া কেনেকৈ চলিছিল? মই ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ, একচুৱেলি মোৰ চেনেলত যোনটো লবদা বা আছাম জেটৰ যোনটো ভিডিঅ' লৈছোঁ মই একচুৱেলি বিতৰ্কত নহয়, তেখেতক ৰাইজৰ এটা মেছেজ দিবৰ কাৰণে একচুৱেলি ৰাইজে বুজি পাওক সঁচা মিছাটো, আৰু ৰাইজৰ সৈতে একচুৱেলি বেয়াটো অলপ দাঙি পেলাই দেখাই দিব লাগে যে এইটো এনেকুৱা হৈছে। আৰু মোৰ চেনেলৰ কাৰণে লবদা আছাম জেট চেনেলে কি ক'ব বিচাৰিছে কিবা এটা কৈ দিলে ভাল লাগিল। এইটোৱে যে মোৰ এই সময়ত তুমি খবৰ ল'লা, ভাল লাগিল। হয়। আৰু ছেকেণ্ড কথা, মই তোমাৰ এটা অনুৰাগী, মই এজন ছাবস্ক্ৰাইবাৰ আৰু অলপ বেলেগ ধৰণৰ, তো সেইকাৰণে তুমি মোৰ চেনেলৰ কিবা এটা কৈ দিয়া। চেনেল মানে আপোনালোকে ছাপোৰ্টটো চবক দিব লাগে। হয়, প্ৰদীপ অফিচিয়েলক আপোনালোকে চাওক, ফ'ল' কৰক। ভাল লাগিলে এইটো অভিয়াছলি ফ'ল' কৰিবই। গতিকে মই তোমাক শুভেচ্ছা দিছোঁ, আৰু ৰাইজেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট দিব কেনে পালে।